নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি বহুত দিনৰ মূৰত এটা ব্লগ বনাবলৈ আৰম্ভ কৰিছোঁ। গুৱাহাটীৰ পৰা অহাৰ পৰা আজিলৈকে ব্লগ বনোৱা হোৱাই নাই। সো আজি আপোনালোকক মাজুলী দেখাম। মাজুলী এয়া আমি দলঙেৰে পাৰ হৈ গৈ আছোঁ। এই মাধৱ আৰু মই গৈয়ে থাকোঁ আৰু চবতে। সো ভিডিঅ'টো চাই থাকক। এতিয়া আমি ইয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। মাজুলী দ্য লাৰ্জেষ্ট আইচলেণ্ড অফ ৱৰ্ল্ড। আৰু মাজুলীৰ মূল জেগাবোৰ দেখাবলৈ আজি ট্ৰাই কৰিম, যেনে আউনীআটী সত্ৰ, গড়মূৰ সত্ৰ দেয়াৰ। এয়া চাওক, মাজুলীত বানপানী হৈ আছে নদীৰ কিনাৰে কিনাৰে, আলিৰ কিনাৰে কিনাৰে, আৰু বৰ্তমান অকণমান শুকাইছে আৰু। আমি ফাইনেলি কি আছিলে আয়াং হুকুম পালোঁ। আয়াং হুকুম সেয়া লিখা আছে, আয়াং হুকুম বুলি, আয়াং হুকুম বুলি লিখা আছে। এতিয়া ভিতৰলৈ সোমাম আৰু আপোনালোকক যিমান পাৰোঁ দেখাব ট্ৰাই কৰিম। লেটছ গো। হেল্ল' গাইজ, ফাইনেলি আয়াং হুকুমলৈ পালোঁ। আজি ফাৰ্ষ্ট টাইম আহিছোঁ, কি আছে নাজানো, দেখাব ট্ৰাই কৰি আছোঁ। ত' লেটছ গো। এয়া আয়াং হুকুম মাজুলী। বঢ়িয়া, ফাৰ্ষ্ট টাইম আহিছোঁ, একোৱে নাজানো। দিছ ইজ দ্য আয়াং হুকুম মাজুলী। এতিয়া আমি আয়াং হুকুমৰ মিডল একদম ভিউ পইণ্টলৈ আহিলোঁ। ইয়াৰ পৰা কেনেকুৱা হয় এবাৰ চাওঁ। দিছ ইজ দ্য আয়াং হুকুম ভিউ পইণ্ট। যিহেতু আপোনালোকে গমেই পায় যে আয়াং হুকুম এটা ৰিজৰ্ট, গতিকে সেই নদীৰ কিনাৰতে আছে এইটো নদী, সোৱণশিৰি নদী। ফাইনেলি আয়াং হুকুমৰ ভিতৰত আহি পালোঁ। এতিয়া বহুত সঁচাকৈ আয়াং হুকুম মানে বহুত মৰমৰ, বহুত ধুনীয়া। আয়াং মানে মিচিঙত মৰম, চ' এইকাৰণে বহুত মৰম লগা। চব ধুনীয়া ধুনীয়া ঘৰ আছে। এইটো আমাৰ মিচিঙৰ ঘৰ হয়, চ' চাংঘৰ। আৰু এইটো ধুনীয়া ধুনীয়া ফুল, এণ্ড দেন বহুত মানুহ তাত আছে। এতিয়া আমি ইয়াতে মাধৱ বহি আছে, আৰু মই এতিয়া অলপ ঘূৰি লওঁ, আপোনালোকক দেখাব ট্ৰাই কৰিম। চলো লেটছ গো। আৰু এয়া চাওক ফুল, এইবোৰ ফুল। এতিয়া বহুত গৰম উঠিছে, বাইক লৈ আহিছোঁ যে মানে বহুত গৰম উঠিছে। চাওক সেইটো পিছফালে আয়াং হুকুম। এইটোৱে আৰু কি আছে সুধি লওঁ আৰু দেখাবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টো চাই থাকক আৰু ইয়াত আহিবই, ফটো মাৰিব মজা হ'ব। চাওঁ, বেছিয়েই বঢ়িয়া। ঘৰত উঠি চাইছোঁ আমি, চলো মিচিং ঘৰ হয়। চুইট আছে, চব ফেচিলিটি ইয়াতে আছে, আহিব ইয়াতে। দিছ ইজ মি। এণ্ড দেন ইয়াৰ পৰা কেনেকুৱা ভিউ হয় চাওক, মজা।
এইটোৱে আয়াংকুম আৰু বহুত মৰমৰ গড় আয়াং মিন্স মৰমৰ গড় এয়া মাধৱে বহি আছে হেল্ল' মাধৱ এই মাধৱে বহি আছে আৰু ইয়াত অকণমান হেল্ল' গাইডছ এতিয়া ইয়াৰ পৰা ওলাওঁগৈ এতিয়া নামিছোঁগৈ ইয়াৰ পৰা সুধি চালোঁ আৰু যিমান পাৰোঁ দেখাই আছোঁ ফাইনেলি ইয়াৰ পৰা আমি ওলাইছোঁগৈ এতিয়া যাওঁগৈ ডেকাচাং ডাইৰেক্ট ডেকাচাঙত লগ পাম আপোনালোকক লেটছ গো ফাইনেলি আমি আহি পালোঁ কি ডেকাচাং অ'কে ডেকাচাং লেটছ গো কি আছে চাই লওঁ মোৰে বাইক বেয়া নে আপোনালোকৰে বেয়া ডেকাচাং বন্ধ হৈ আছে বানপানী হোৱাৰ কাৰণে এতিয়া নাই পানী তথাপিও কেইদিনমান আগত বানপানী হৈছিলে সেইকাৰণে এতিয়ালৈকে খোলা নাই চৰি গাইজ ফাইনেলি গৰম ৰত্ৰ আহি পালোঁ এয়া গৰম ৰত্ৰ এতিয়া সোমাই যাওঁ লেটছ গো চলো গৰম ৰত্ৰ আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ নাজানো কি আছে চাওঁ কি আছে দেখাব ট্ৰাই কৰিম এয়া গৰমৰ সত্ৰ গৰমৰ সত্ৰ আমি গৈ আছোঁ অনুৰোধ কৰি সত্ৰখন নিজৰ বাবে আহোঁতে যাওঁতে গেট বন্ধ কৰি কৰে যেন সত্ৰখন নিজৰ বাবে আহোঁতে যাওঁতে গেটটো ধৰি এতিয়া সোমাই চাওঁচোন প্ৰথমবাৰৰ কাৰণে গৰমৰ সত্ৰ মৰি দিছোঁ এতিয়া দিছ ইজ দ্য গৰমৰ সত্ৰ ফাৰ্ষ্ট টাইম গৰমৰ সত্ৰ চবৰে ফাৰ্ষ্ট টাইমে হয় মোৰ দিনা গুৱাহাটীও গৈছে এইটো ফাৰ্ষ্ট টাইমে হয় বকুল গছ দেখা পোৱা নাই এইটো বকুল গছ আছে সেইটো সোমাই ইফালে সোণাৰু গছ আছে দে আৰু এতিয়া চাওঁচোন কি আছে এপাক এইটো আৰু এইটো এয়া গড়মূৰ সত্ৰৰ ভিতৰ ভাগ ইয়াত মানুহ ইমানকৈ নাই এতিয়া এইটো সময়ত মানুহ ইমানকৈ নাহে আমি ফাইনেলি হেগাৰ এটালৈ আহিলোঁ আৰু আমি ৰাস্তাৰ পৰা সোমালোঁ একো চেকো দিব নাপালোঁ দক্ষিণা চকিনা এতিয়া ওলাই যাওঁ আৰু সেইটোৱে অলপমান দেখালোঁ তাৰপিছত আৰু যি পাম দেখাম বেছি দেৰি কৰি নাথাকোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু এতিয়া ক'ত যাম কমলাবাৰী সত্ৰ নেকি মাজুলী কলেজ আৰু কমলাবাৰী তাতে লগ পাম লেটছ গো এয়া মাজুলী কলেজৰ পিল কিন্তু মাজুলী কলেজত আমি নোসোমালোঁ সময় নহ'বগৈ ঘৰ যাবগৈ লাগে নেদেখাওঁ আৰু এয়া আমি এতিয়া এইটো মাজুলী দলং নে কি কয় মাজুলীৰ আটাইতকৈ ডাঙৰ দলং পালোঁ এতিয়া ইয়াৰ পৰা ডাইৰেক্ট আউনীআটী সত্ৰত লগ পাম আৰু আউনীআটী সত্ৰলৈ যাওঁ লেটছ গো আৰু গাইজ ফাইনেলি আউনীআটী সত্ৰ আহি পালোঁ এতিয়া ভিতৰলৈ বলক চলো চাই আহোঁ baik ya sih. Oke. Outdoor Dagor. Jadi Dagor আছে. Guys, finally Auniati Outro. This is the Auniati Outro. Majuli. Auniati Outro আগতে ক্লাছ 10 এবাৰ আহিছো এতিয়া
এবাৰ দুবাৰ হৈছে তো এইটো আৰু আউনীআটী সত্ৰত কি আছে তাকে চাই পেলাই চাওঁচোন কি আছে আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম দিছ ইজ দ্য আউনীআটী সত্ৰ মাজুলী শুব মন গৈছে মানে এইটো সময়ত মানুহ ইমানকৈ নাহে এতিয়া মানুহ কম বুলিয়ে ক'ব লাগিব মানুহ নায়েই আমি দুজনে আছোঁ নেকি মানুহ এনেকৈ অহাই নাই এইটো চাওক তাৰপিছত আৰু ইফালে অলপ চাই লওঁ এইটো ইফালে চাওঁ ৱেলকাম তাতে সোমাইছিলোঁ যে কিতাপ কিবা আচলতে সংগ্ৰহালয় তাৰপিছত এইটো পুখুৰী দিছ ইজ দ্য পুখুৰী ইয়াত পুখুৰী বেছি নেকি পুখুৰী 3-4টামান দেখা পাইছোঁ আৰু এতিয়া তাত ভিতৰলৈ আৰু সোমাই চাওঁচোন কি আছে ন মাধৱ भीतर में चलो क्या है देखते हैं चलते रहो देखते रहो আউনীআটী সত্ৰৰ ভিতৰ ভাগত মানুহ ইমানকৈ নাই ন এইকাৰণে এনেকৈ থৈ দিছে পিছত জানুৱাৰী ফেব্ৰুৱাৰী মানত মই আহিমগৈ বাৰু এতিয়া ইমানকৈ কিবা নহয় মানুহ নাই ভালকৈ দেখাব পৰা নাই আউনীআটী সত্ৰ ইমানেই আৰু দেখাব বেছি নাই পিছত ভালকৈ আহি দেখামগৈ আৰু এতিয়ালৈ ইমানেই আৰু দে আৰু ইয়াতে বহিবলৈ জেগা এখন দেখিছোঁ লেটছ গ' অকণমান বহি লওঁ তাৰপিছত যামগৈ আৰু চলে মজা এতিয়াহে মজা লাগিছে বহিবলৈ এইটো চাওক বহিবলৈ মানে বহি আছে আউনীআটী সত্ৰৰ পৰা এতিয়া ওলালোগৈ ভিডিঅ'টো বহুত দেৰি কৰি নাথাকোঁ বহুত দীঘল হৈ গ'ল বেয়া নাপাব ইয়াতে ভিডিঅ'টো সমাপ্ত কৰোঁ যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আপোনাৰ কাৰণে ইমান কষ্ট কৰি ভিডিঅ' বনাইছোঁ ছাবস্ক্ৰাইব এটা কৰি ল'ব আৰু এতিয়া কমেণ্ট কৰক কোনটো পাৰ্ট ভাল লাগিলে থেংক ইউ ছ' মাছ